নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই দেখাব বিচাৰিছোঁ কেনেদৰে চাদৰত দহি পাতে তাৰ বাবে মই চাদৰৰ পাৰিকিটা এনেদৰে ধুনীয়াকৈ চিলাই লৈছোঁ আগকিটাও চিলাই লৈ পেলাই মই আনি লৈছোঁ বজাৰৰ পৰা নেচা সূতা এই নেচা সূতাটো মই ছুটিকৈ লৈছোঁ কাৰণ মই ভিডিঅ' বনাম নহ'লে দীঘল হ'লে অসুবিধা হ'ব পাৰে এতিয়া মই বেজিত সেই একেটা কালাৰৰে কটনৰ সূতা মেচিনৰ গুলি সূতা ভৰাই লৈছোঁ ভৰাই লৈ চাদৰখনৰ আগত এনেদৰে মই বেজিটো দি সূতাডাল পাৰ কৰি দিম পাৰ কৰি দি এফালে 2.5 বা 3 ইঞ্চি মান ৰাখি মই গাঁঠি দি দিম এই নেচা সূতাটো বজাৰত দোকানীৰ ওচৰলৈ গ'লে ক'লে দিয়ে তেওঁলোকে গুলি সূতাও দিয়ে অৱশ্যে গুলি সূতা অকমান অসুবিধা হয় নেচা সূতাটো বেছি সুবিধা হয় নেচাটো মাত্ৰ এবাৰ কাটি লৈ পেলাই আপুনি মনৰ পছন্দ মতে সৰু ডাঙৰ কম বেছি কৰি ল'ব পাৰে এনেকৈ আঙুলিয়ে টেপা মাৰি ধৰি লওঁ নহ'লে মানে পিছল খাই যায় পিছল খাই গ'লে অসুবিধা হয় এই টানকৈ দুটা গাঁঠি দি লৈছোঁ এতিয়া দুইডাল সূতা দুফালে কৰি নেচা সূতাটো মই গোট কৰি বান্ধি লৈছোঁ এতিয়া মই সূতাডালেদি তাক বেজিটোৰ পিছফালে ঘূৰাই দি তাৰ ওপৰেদি মই এটা সুন্দৰকৈ বান্ধ দি দিম তেতিয়া দহিটোৰ তাৰমানে পমপমটোৰ গুৰিটো বান্ধ খাই যাব আৰু ইফাল সিফাল মেল খাই নাযায় আৰু দেখিবলৈ সুন্দৰ হ'ব এটা তাৰ ওপৰত মই আকৌ গাঁঠি দি দিম দেখিলে আৰু এটা দিলোঁ চাওক এতিয়া সুন্দৰ হ'ব মজবুত হ'ব কাপোৰ যিমান দিন থাকিব দহিও সিমান দিন থাকিব এতিয়া আমি আন্দাজ কৰি জোখমতে কাটি দিলেই হ'ল আপুনি পমপমটোৰ দৈৰ্ঘ্য নিজৰ মনৰ পছন্দ মতে কৰিব পাৰে কোনোবাই দীঘল কৰে কোনোবাই ছুটি কৰে কোনোবাই কম সূতা দিয়ে কোনোবাই বেছি সূতা দিয়ে সেইটো নিজৰ ওপৰত কথা মই আকৌ এনেকৈ বেজিটোৱে দি সূতাডাল বান্ধি ল'ম গাঁঠি দি ল'ম চাওক কাটি লোৱা সূতা কোচা এনেকৈ মাজেদি দি দিছোঁ গাঁঠি দি দিছোঁ দেখিছে দুটা গাঁঠি দিছোঁ মজবুত হ'বৰ কাৰণে এতিয়া দুই কোচা সূতা গোটাই লৈ তাৰ গুৰিটো মই বান্ধি দিম পাক এটা দি চাওক এনেকৈ পাক এটা দি দিছোঁ আকৌ বান্ধি দিছোঁ এনেকৈ বান্ধি দিলে মজবুত হয় মই কাপোৰখন পিছল খাই নাহিবৰ কাৰণে ওপৰত ৱেট এটা দি লৈছোঁ কিতাপখন যে দিছোঁ সেইটো মোৰ ৱেট এতিয়া চাওক দেখিছে ধুনীয়া লাগিছে হয় নাই